কেনেকুৱা তেল ওলাইছে ব্ৰইলাৰ মাংসত ফৰ কৰি আছে তেল এতিয়াও ভাজি হোৱা নাই ধুনীয়া পাইছে আমাৰ ব্ৰইলাৰ কাটা হৈ গ'ল অলৰেডি এতিয়া বনাম আৰু আজি উকা ৰাতি ব্ৰইলাৰ এটা দি এসাঁজ খাম আৰু ৱেলকাম টু বেক মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেলৰ পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি হৈছে কাতি বিহু উৰুকা কাতি বিহু বুলি ক'লেতো আমি বুজিয়ে পাওঁ ন কাতি বিহু কঙালী কোৱা হয় যে খেতিয়কসকলৰ কোনো মানে যিবিলাক জমা বস্তুবিলাক শেষ হৈ যায় সেইকাৰণে কোৱা হয় কাতি বিহু এতিয়া কঙালী হ'লেও আমি আজি দুখে সুখে এসাঁজ খাম আৰু উৰুকা ৰাতিটো কটাম বুলি ভাবিছোঁ কি খামনো সেইকাৰণে সৰু সুৰা ব্ৰইলাৰ মুৰ্গী এটাকে অনা গৈছে যিমানে হওক কাতি বিহুটো কঙালী এইবাৰ পিঠা পনা একো বনোৱা হোৱা নাই খালি ব্ৰইলাৰ মাংসহে খাম আৰু মই এনেকুৱা মই পাগলা হৈ গলো ফিলিপ লিখি দিছে মই ফিলিপখন যে লিখি দিছে সেইটো কথাও পাহৰি থাকিলো পাহৰি থাকিলে আকৌ তুমি শুনিছা কিয় আপেলৰ দোকানখন বন্ধ পালো সেইটোৱে চাগে তেখেতৰ হেৰি আপেল আৰু কল এতিয়া ক'ৰ পৰা নিম মই কলটো এভেইলেবল তাৰপিছত মিন্টুলৈ ফোন কৰিলোঁ মিন্টুৱে ফোন কৰাৰ বোলে অঁ এই নাইন নিব অকণমান সময় দেৰি হোৱা তুমি নাপালাহেঁতেন বুলি কৈছে তাৰপিছতে বোলে অকণমান দেৰি এই এনেকৈ কৰি ক্লিন কৰাটো মছলা দুটা লৈ ল'ম ৰাতিপুৱা মছলাটো মোক লিখি কৰি দিয়া নাই কিন্তু মছলাটো নিলিখা বস্তু আহি গ'ল ৰাতিপুৱা সোনকালে উঠি ঘাঁহ কাটিব যাম এখন সেফটি গার্ড বাবা নেবাবা এই গৰুলৈকে ঘাঁহ সৰহকৈ কাটিবা দিয়ক আৰু দিয়ক যি হ'ল হ'ল আৰু এতিয়া ৰ'দ কোনো কোনেনো জানে সেই দুদিন যে নিদিব তেনেকৈ দি থকা ৰ'দ দুই কেজি কৰিব পৰা 1 কেজি কেমেৰা তেল ধৰচোন তেলটো 7 কেজি 7 লিটাৰ তেল ওলাব লাগে বহুত কৰি ডেম হৈ গ'ল ভেকুৰি গ'ল আৰু যিখিনি তেল আছিলে সেই তেল মানে ভাল কৰিব ভেকুৰি গৈছে তেল থকা কৰি আছে কিছুমান গজালি ওলাই গজালি ওলাবতো কামেই আছে গজালি ওলাই গ'ল কিছুমান গজালি লৈ কিন্তু হেৰি নহ'লে এতিয়া নোলালে হয় মোবাইলটো মায়ে ভাল পাইছে মইনাৰ মোবাইলটো তোমাতকৈ দামী হৈ হেডফোন নাই আৰু তোমাৰটো আজিকালি কিয় হেডফোন নিদিয়া হ'ল পাবি 16,000 টকা ওপৰত হ'লে পাবি মহিলাৰ ঠেং বাজি আমাৰ অৱস্থা নাই না দেখা গৈছে দিয়া গোন্ধাছে কিন্তু
ধীৰে 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 এনেকৈ জীৱনত মই প্ৰথমবাৰ দেখিছোঁ বইলাৰ ঠেং ভাজি একে ডাৱৰ পৰা ধৰি কঠৰ পৰা ধৰি সেইখিনিতে থমাটিতে থম কাইলৈ গ'লে ব্যৱহাৰ কৰিছোঁ দিলে পাব কিমান নমাবা এইখনতে নমাওঁ দিয়া ধীৰে ধীৰে গানটো দিবা কিহৰ গান এতিয়া নহ'ব আয়ো নেভাবিবা এতিয়া নহ'ব কথাটো দিম বুলি ৰাতি দিম বুলি সেইটো নহ'ব এতিয়া মই হেৰি কৰি পেলাই এতিয়া হ'ব বাবুটো কি হ'ল বাবুটো নাই বাবু নাই বাবু ক'ত গ'ল এতিয়া বাবুক নাপাবা এতিয়া তেখেতে নহ'লে মাংস নাজানো সেইকাৰণে চাগে মোৰে পতা হে মই পাছতহে যেতিয়া মানে হেৰি হৈছে এনেই মই এতিয়া দুটামান ক'লে এনেই বহাই দিয়ে বুলি হয় তেজপাত দিলোঁ মই ভালকৈ বনাব নাজানো দেই মই কৈ দিছোঁ বনাবলৈ কিয় এইফালে দেখিছে পিঁয়াজ মই তেলত দি দিছোঁ দিছে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ ইমান ভালকৈ বনাব নাজানো কিন্তু বনাইছোঁ আৰু যেন মাংস গোটেইখিনি ধৰিবনে নধৰে ইয়াত এইফালে দেখিছে মই মাংস বহাই দিলোঁ দেখিছে জুই একদম দপ টপাই জ্বলি আছে ৰঙা হৈ ওলাইছে এইফালে মাংস পূৰা হৈ আছে আৰু সেইফালে ছাল আৰু কিবা ঠেং ভাজা হৈ আছে মৰমৰীয়াকৈ ভাজা হৈ আছে এতিয়া আকৌ অলপ সময় লৰাই দিম ভাজিবলৈ ডাঙৰ হৈছে না বেছি সিজিব লাগিব ভাজি পেলাই অলপ ৰাখি দিম তাতে অলপ তৰকাৰীৰ কাৰণে ৰাখি দিম তৰকাৰী বনাম কেনেকুৱা তেল ওলাইছে ব্ৰইলাৰ মাংসত ফৰ কৰি আছে তেল এতিয়াও ভাজি হোৱা নাই ধুনীয়া দেখিছে ভাজা হৈ আছে আৰু এইফালে মই এইটো ঠেং আকৌ লৈ লৈছোঁ দেখাই থৈ দিছোঁ খাবলৈ খাবা নেকি ব্ৰইলাৰ
কঁঠাললৈ ভাজিলোঁ এতিয়া খাই আছোঁ কষ্ট ফল মিঠা মানুহৰ কাৰণে কষ্ট ফল মিঠা কিন্তু মোৰ ফল এইটো মিঠাই বাৰু কোনে কোনে ঠেং খাই ভাল পায় বাৰু মই সেইটো বহুত ভাল পাওঁ মাংস এইটো গোন্ধ ভাল পায় মানে ভাজিলে যে ওলাই যায় ভাজিলে যে ওলাই স্মেলটো আৰু এই স্মেলটো যেতিয়ালৈকে নোলায় মই তেতিয়ালৈকে মানে মাংস ভজা নিচিনা নাপাওঁ ভাজা নহয় আকৌ এইটো এই স্মেলটো যে ওলাইছে তাৰমানে হৈ গৈছে মছলা হৈছে যাওঁ এইটোকো আগে খাই চাবা বুজিছা ডাঙৰ চাইটোকো তাৰপৰাহে এতিয়া আজি মই বহি বহি খাই মুকাবলৈ লাগিলে অকণ মানে এনেকৈ থওঁ জুইতে লাহে লাহে সিজাই থাকোঁ ন বেছি জুই নিদিওঁ এয়া আকৌ সৰিয়হ হেৰিও বহুত দিওঁ তাত বহুত তাপ মটৰ বুট তিতাব লাগিব মানে থাকিব যে ওপৰতে আছে নহয় নাইতো ক'ত আছে এই হেৰিখিনিৰ লগত আছে মাছখিনিৰ লগত কাইলৈ নাৰিকল আৰু কলেই হ'ব দিয়া হেৰি নাপালে আপেল নাপালে আপেলৰ দোকান বন্ধ দেখি পেলাই এইটো বাকী চব পাহৰি গ'ল বেচা পিঠা হেৰি নুখুলিলানে আজি উকাবলৈ নুখুলিলে চা সিহঁতে পালে জানো সেই কাতি বিহু পালেতো কাইলৈ চাকি দিব নহয় আহিনে কাটি নে কি কয় আহিনে ৰান্ধি কাটিয়ে খাই যে তাৰমানে আজি ৰাতি গোটেই প্ৰসাদ বনাব তাৰপিছত কাইলৈ খাব কলহত ভৰাই থৈ দিব পানী সেইটো আকৌ চাল লৈ লৈ দেখিছেনে মৰকে ভাজা আজি খালি মই খাই থাকো পাপৰৰ নিচিনা ভাবিছোঁ আপোনালোকে খালে ক'লে হতি এতিয়া আপোনালোকক দিমনো কেনেকৈ মই খাব পাৰিম আপোনালোকক দিব নোৱাৰিম খাম কৈছে নেকি আপোনাৰ পেহীয়ে খাই আছে পেহীয়ে খাই আছে হয় যদি এনেকৈ থাকিলে অকণমান ছেকেণ্ড পেহী কিয় বেলেগ পজিশ্যনত তেতিয়া কাম কৰি থাকিলে বনাই আছে মই বহি বহি খাই আছো তেতিয়াহে লাষ্ট দেখিছে আকৌ মই ভাজা হৈছে নাই চাবলৈ কাৰণে আকৌ এপিচ মাংস লৈ লৈছো কিন্তু গৰম বহুত আহিলে লগত লগত নমাই খাব নোৱাৰে খালি কমেণ্টত নিদিলেই হয় যে তুমি ইমান খাই থাকা নে মানুহটো খাবলৈ কাৰণে জীয়াই আছে লাগিলে ৰাতিপুৱা মই 2 ৰাউণ্ড দিওঁ আকৌ ৱেট কমাবলৈ নিমখ জোগালৈকে হৈছে দেই মই টেষ্টি মাষ্টাৰ বাটি এটা হৈ গ'ল বুজিছা ভাজা হৈ গ'ল নমাৰিব হৈ গ'ল মানে মই টেষ্টিং কৰিলোঁ এইটো দৰকাৰ বনাই ল'ব আহিলে সকলমে বিচাৰিব লগা নহয় আহিব খোৱা বোলো হৈ যাব আৰু অকণমান ৰাখি দিয়া ইয়াৰ পৰাই ৰাখিম টকা ইমান নালাগে হৈ যাব বোলে এতিয়া আৰু আলুখিনি দিয়া
এপিচ মাংস খাওঁতে কিমান সময় লাগিছে গম পাইছেনে মোৰ 2 মিনিট পুৰাপুৰি লাগিছে এপিচ মাংস খাওঁতে তেতিয়াহ'লে ভাবক এই ভিডিঅ'বিলাকত যে খোৱা ভিডিঅ' দিয়ে যে তাতে অত খোৱা লয় আমি খালে চাগে 5 ঘণ্টামান লাগিব 5 ঘণ্টাও কমহে পৰি যাবগৈ ন সঁচাকৈ চোৱা এপিচ মাংস খাওঁতে যে 2 মিনিট লাগে সাধাৰণ এপিচ মাংস খাওঁতে অত খোৱা ভাত খাওঁতে কেনেকৈ লাগিব অত ভাত মাছ মাংস না কনো মই টেষ্টিং মাষ্টৰহে এইফালে দেখিছা খোৱাৰ কাৰণে কাজিয়া লাগিব আহিছে মোৰ লগত হয়তো পাহৰিলোঁ মই পাৰ্টি গ'ল মোকো মোবাইলত গান এটা শুনাই দিয়ক তুমি নাচা পাৰ্টি মইতো উঠিবলৈ লোৱা নাই নহয় নালে হ'লে ভাজা হৈ গ'ল এইখিনি এক বাতি মাংস ভাজা ৰাখিলে এইটোকো আছে এইটোকো মই নাখালে এইটোকো তুমি চাল এটা খুন্দা দুটা খুন্দা নহয় মই খাই পেলাই চলি যাম মোৰ হাতত থাকিলে সেইবিলাক নহয় নহয় সেইটো কথা হ'ল নেকি চোৱাচোন মানে গানটো খোলোচা মানে শুনোৱা নাইকিয়া বুজিলে হে গাত নহয় ভৰিটো চাচোন ভালকে ধুৱাই নিয়া তুমি মাংস খোৱাই ব্যস্ত হ'লো মই নাখোৱা মোৰ মুখত হৈ গ'ল তেল একদম বিৰিঙি আছিল এয়া দেখিছে আমাৰ ভাত বাঢ়িলেই আমি এতিয়া খাম আৰু ভাত তৰকাৰী হৈ গ'ল আধা এয়া দেখিছে আমাৰ ভাত বাঢ়া হৈ গ'ল এফালে ভাত বাঢ়া হৈ গ'ল এয়া দেখিছে সকলো এতিয়া মিলি খাম আৰু বোকা ৰাতিটো আমি এনেদৰেই কটাম আৰু কি ক'ব দুখীয়া মানুহতো দুখীয়া মানুহ আৰু এইখন দেখিছে মোৰ কাঁহী এইফালে ভাজা মাংস লোৱা গৈছে আৰু একো বনোৱা নাই আজি খালি মাংস এইফালে দেখিছে মাংস বা এতিয়া আমি খাওঁ